Hello friends, মই হিৰণ্য বল্লভ আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল অল স্কোৱাৰ। আপোনালোকেতো নিশ্চয় জানেই যে জিঅ'ই কিছুমান বেয়া ৱেবছাইট বৰ্তমান বন্ধ কৰি দিছে, কিন্তু তাৰ লগতে কিছুমান ভাল ৱেবছাইটো তেওঁলোকে বন্ধ কৰি দিছে, ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে ৱৰ্ল্ড ফ্ৰী ফৰ ইউ নামৰ এটা ৱেবছাইট, য'ৰ পৰা আমি বিভিন্ন ধৰণৰ মুভি ডাউনলোড কৰিব পাৰোঁ, নতুন নতুন মুভি হলিউড বলিউডৰ। কিন্তু এতিয়া জিঅ'ই সেই ৱেবছাইটটো বেন কৰি দিছে। তেনেকুৱা ধৰণৰ বহুতো ভাল ভাল ৱেবছাইট আছে যিবিলাক জিঅ'ই বৰ্তমান বন্ধ কৰি দিছে বেয়াৰ লগতে। মানে কথাটো এনেকুৱা ধৰণৰ হৈছে যে উলুৰ লগত বগৰী পৰা যোৱা নিচিনা কথাটো হৈছে। গতিকে আজি মই আপোনালোকক এনেকুৱা এটা টেকনিক ক'ম, যিটো টেকনিকৰ জৰিয়তে আপোনালোকে জিঅ'ই বেন কৰা সকলোবোৰ ৱেবছাইট আপোনালোকে নিজৰ মোবাইলৰ UC ব্ৰাউজাৰ বা ক্ৰ'ম ব্ৰাউজাৰত অ'পেন কৰিব পাৰিব আৰু লগতে চিনেমা আপলোড কৰিব পাৰিব। তেন্তে দেৰি নকৰি আহক ভিডিঅ'টোৰ মাজলৈ চাওঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। থেংক ইউ। ভিডিঅ'টোৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে তাৰ কাষতে থকা বেল আইকনটো টিপিব যাতে মোৰ ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে পায়। নম্বৰ 1 উপায়টো হৈছে যে সাধাৰণতে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ বা UC ব্ৰাউজাৰত সাধাৰণতে ৱেবছাইটবোৰ অ'পেন কৰে বা বিভিন্ন ধৰণৰ মুভিবোৰ সাধাৰণতে UC ব্ৰাউজাৰত ডাউনলোড কৰা হয়। কিন্তু এতিয়া আপুনি এটা কাম কৰিব, আপোনালোকে আপোনালোকৰ ব্ৰাউজাৰটো চেঞ্জ কৰি দিয়ক। ব্ৰাউজাৰটো চেঞ্জ কৰক মানে হৈছে যে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ বা UC ব্ৰাউজাৰত নাযাব। আপোনালোকে অপেৰা মিনি ডাউনলোড কৰক আৰু অপেৰা মিনি ডাউনলোড কৰি ৱেব ব্ৰাউজ কৰক। নিশ্চয় এই ৱেবছাইটসমূহ খোল খাব। 2 নম্বৰ টেকনিকটোৰ বাবে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এণ্ড্ৰইড এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। তেন্তে ব'লক এণ্ড্ৰইড এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওঁ আৰু চাওঁ কেনেকৈ কি ছেটিংছ মিলাব পাৰি। আহক তেন্তে প্লে ষ্ট'ৰলৈ যাওঁ। প্লে ষ্ট'ৰত লিখিম VPN। ইয়াত ধেৰ এপ্লিকেশ্যন পাব, তাৰ ভিতৰতে চিকিউৰ VPN বুলি হাইলাইট কৰা এপ্লিকেশ্যনটো ডাউনলোড কৰিব। VPN মানে হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। এই VPN-এ কি কৰিব যে আপোনালোকক বিভিন্ন কাণ্ট্ৰিৰ ছাৰ্ভাৰৰ লগত কানেক্ট কৰাই বন্ধ ৱেবছাইটসমূহ খোলাত সহায় কৰে। এতিয়া প্ৰশ্ন আহিব পাৰে যে VPN চিকিউৰ নে? VPN বৰ্তমানলৈকে চিকিউৰ, কাৰণ কোনো কাণ্ট্ৰি ইয়াৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন তোলা নাই। চলি আছে, আপোনালোকেও চলাই থাকক। যদি কেতিয়াবা প্ৰব্লেম আহে তেতিয়াহ'লে আনইনষ্টল কৰি দিব। ইনষ্টলিং হৈ আছে, অকণ সময় অপেক্ষা কৰিব লাগিব। এতিয়া অ'পেন কৰিম। একচেপ্ট কৰি দিম। এতিয়া কানেক্ট সুইচটো টিপিম। কানেক্ট হ'ল। ওপৰ ফালে এখন পতাকা দেখিছেনে হাইলাইট কৰা হৈছে? এই পতাকাখনত টাচ কৰিম। টাচ কৰাৰ লগে লগে বিভিন্ন দেশৰ ছাৰ্ভাৰবোৰ দেখা যাব লিষ্ট এখনৰ সৈতে। মই আপোনালোকক ৰিকমেণ্ড কৰিম যে ফ্ৰান্স আপোনালোকে চিলেক্ট কৰিব। ফ্ৰান্সৰ ছাৰ্ভাৰ ভাল। কানেক্ট হ'ল। এতিয়া আপোনালোকে এপ্লিকেশ্যনটো বন্ধ কৰি নিদিব, মাত্ৰ বেকগ্ৰাউণ্ডত লৈ যাব। এতিয়া আমি UC ব্ৰাউজাৰত যাম। পুনৰ UC ব্ৰাউজাৰত গৈ চাৰ্চ কৰিম ৱৰ্ল্ড ফ্ৰী ফৰ ইউ। অথনি যিটো ৱেবছাইট খোলা যোৱা নাছিলে, এইবাৰ ট্ৰাই কৰিম। এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত তললৈ যাম। এইটো ৱেবছাইট খুলিম। দেখিছেনে ৱেবছাইটটো খোলা গৈছে। এইটো ৱেবছাইটৰ পৰা আপোনালোকে নতুন মুভি হাই কোৱালিটিত ডাউনলোড কৰিব পাৰিব।
তাৰ ওপৰতো ৱেবছাইট চাওঁচোন খোলে নে নুখোলে। এইটো ৱেবছাইটো খুলিছে। তেনেহ'লে বন্ধুসকল বুজি পালেনে বাৰু যে জিঅ'ই বন্ধ কৰা সকলোবোৰ ৱেবছাইট আপোনালোকে এই এপ্লিকেশ্যনটো বেকগ্ৰাউণ্ডত চলাই পেলাই খুলিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, ওপৰফালে স্ক্ৰীনৰ ওপৰফালে এটা চাবিৰ নিচিনা চাবি দেখিছেনে বাৰু? সেই চাবিটো যাতে ওপৰত ওলাই থাকে সেইটোৰ ওপৰত গুৰুত্ব দিব। তেন্তে আজিলৈ ইমানেই। সকলো ভালে থাকক, আনন্দ মনেৰে থাকক।